গহীন গহীন ঘৰত আছ না? পালিহিয়ে মই তহঁতক যাম বুলি ভাবিছিলোঁ আকৌ বহিবি ইয়াতে মানে মোৰ এফালে যাব লগা আছিলে যে তাকে ভাবিলোঁ ইয়াতে সোমাই যাম লগতে ফটোখনো দেখাই যাম। ভালে হ'ল আকৌ আহিলে ৰ মই চকীখন আনি লওঁ চাং বা ফটোখন দেখা দেখাইছোঁ ক'ত যে সোমাই থাকিল এইজনক চিনি পাং পাং লাগিছিল চিনি পাইছ নাকি? এইজনী দুমলিকানে জীয়েক ঘূৰি অহাজনী নহয় জানো? হে ভগৱান বচাবি বুলি আজি পালে মোক আৰু আজি ওলাই ভাল নেকি? তই তাৰমানে এনেকুৱা ছোৱালী বিজনেছ কৰ তোক আজি ক'ত পলাইছ তই তাৰমানে এনেকুৱা বৌটো সঁচাকে ক'ত গ'ল বা 4 দিনে হ'ল বিচাৰি নাপাঙে যে আজিয়ে বিচাৰোঁ আৰু পালে পাম নেপালে নাই। সপোনকাই ক'ত যাওঁ গৰুটা হেৰাইছিলেহে 4 দিনে হ'ল বিচাৰি নাই পোৱা। কি গৰুটো বিচাৰে নাই পোৱা তাৰমানে নাই পোৱা আকৌ তহঁতি নাই দেখা ন? নাই দেখা আজিৰ পৰা নিবিচাৰা আজিয়ে লাষ্ট। সপোনকাই তই কেলে চিন্তা কৰিছ? তোৰ গৰু তই পাই যাবি নহয় কেনেকে কচোন ক? তই খালি এঠাইলৈ যাব লাগিব তাত এজন মানুহ আছে সি এইটো গৰু ক'ত আছে চব কৈ দিব। কণ ক সি ক'ত যাব লাগিব? লিংলাং বাবা তই তাক চিনি নেপা নখাতত চবেই চিনি পায় হে নেপাং নেহে আজিহে গম পাচোঁ তই লিংলাং বাবা চব জালে গৰু পোৱাটো খাটাং। হয় নেকি? তেনেহ'লে মই বিচাৰি নেযাঙা কালি কি লিংলাং বাবা ওচৰকে যাম। টোপোলা লৈ যাবি ক লগত 500 টকা। হ'ব মই যাম। যা লিংলাং বাবাক খবৰটো দিয়ে দিওঁ ন? ফোন লগা হেল্ল' ৰন কালি কি কাষ্টমাৰ এটা পঠাই দিছোঁ এক্টিং ভালকে কৰিবি। পইচা 500 বুলি ক'লো সি দিব তই লৈ থবি। হ'ব এতিয়া আজিও 500 আহি গ'ল মজা বল যাংগে বল। লিংলাং বাবা ঐ লিংলাং বাবা পাগলা কৰিছে কি ক কা মুৱা তোৰ নহ'লে কি মোৰ হ'ব নেকি? অলপ দূৰ পৰা ক যি ক'ব লগা আছে। বাবা মোৰ ছোৱালীজনী বাউলি শিক কেনেকে পতাং বা কি এটা দেচোন কেনে আনিছ? কি ক বাবা কি টিপ শিকালে পইচা দিব নালাগিব নেকি? কেনে আনিছ?
তই পইচা আনিছ নেকি? আনানে পইচা? তোৰ লগত এনেই আহিছোঁ। ঐ তই দুটা কি ফুচ ফুচ কৰিছ? তাৰমানে যদি পইচা নাই না নাই না ক বাবা, পাহৰি থাকিলোঁ। পইচা নিদিলে বাপেও নিদিলে। বাবা পইচাটো কালিকে দিম গৈ, নহ'ব? নহ'ব যা, পইচা লৈ আনিবি। তোৰ আকৌ কি হ'ল? বেলেগ আহিবি যা। মই পইচা আনিছোঁ দেই বাবা। হা? তই পইচা থাকিও নাই গলি? ঐ ৰ পইচা আনিছ যে হৈ যাব আহ। বাবা মোৰ হ'ব না? হ'ব পইচা দে যা ল। ঐ তই কি চাই আছ? হেল ওম প্ৰেম প্ৰেম বুলি মানুহ বলিয়া এটিনো নহ'ব কিয়? ওম নম প্ৰেমে নামানে বয়সৰ সীমা, প্ৰেমে নামানে জাতি কুল। ওম নমঃ ওম নমঃ ওম। এই উঠ হ'ল 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 চোন উঠ। এতিয়া দুইটা হাতখন ওপৰত দাং। এই সেনেকে নহয় এনেকে দে, এখন দে তই। দুইটাই তাক গুটি ল আৰু ছোৱালীজনীক দেখিলে একেটা খাবি আৰু ছোৱালীজনীক মনৰ কথা কবি। বাবা পতিব না? মই উঠিম দেই হাও ওপৰত তই বিকি চালা মোক সন্দেহ কৰিব পাৰিছ। হ'ব তেন্তে যাংগি। দাদা এই কালি কি মদটো আনি খাব গৈ আছোঁ। ক'ত যাওঁ? নখাটৰ পৰা আহোঁগৈ, লিংলাং বাবা ওচৰৰ পৰা গৰুটো খবৰ লৈ আহোঁগৈ। ব'ল ময়ো তাকে যাওঁ। বল বল। গহীন এটো জালেহি যে, হে ভগৱান ধৰা নপৰিলে হয়। কি কওঁ বা এতিয়া? মাস্কখনে পিন্ধি লওঁ পাই দেই, এতিয়া চিনি নাপাব। আহিলৈ বাবা অ বাবা মাস্ক পিন্ধা বাবা। আহিছ বোপাই, যদি পৰিস্থিতি কি হৈছে গমেই নাপোৱা, এতিয়া আচল কথা ক। বাবা মই গৰুটা বিচাৰি নাপোৱা, 4 দিনমান হ'ল। আহিল গৰুটো দক্ষিণ ফালে গৈ আছে। মোৰ মনে কয় এতিয়া সেইফালে গ'লে পাম না বাবা? পাবি এতিয়া পইচাটো ইয়াতে দে। তোৰ মাতটো ক'ৰবাত শুনা লাগিছে। হে প্ৰভু বচাবি।